জয় শ্ৰীৰাম সকলোকে। তো গাইছ এতিয়া আমি আছোঁ বৰপেটা জিলাৰ অন্তৰ্গত বৰপেটা সত্ৰত, আৰু বৰপেটা সত্ৰত বৰ্তমান ফুল প্ৰসং চলি আছে, আৰু যোৱা ৰাতি আমি ইয়াতে আছিলোঁ। আৰু তেনেহ'লে বলক যাওঁ আপোনালোক বৰপেটা সত্ৰ দৰ্শন কৰাবলৈ। বৰপেটা সত্ৰৰ বিষয়ে যিমানখিনি জানো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে বলক যাওঁ বৰপেটা সত্ৰৰ দৰ্শন কৰিবলৈ। জয় শ্ৰীৰাম সকলোকে। তো গাইছ মই এতিয়া আছোঁ সত্ৰৰ নগৰী বৰপেটাত। মহাপুৰুষ মাধৱদেৱৰ সত্ৰ মানে বৰপেটা সত্ৰত মই এতিয়া আছোঁ। যোৱাকালি মই আহি এই সত্ৰত উপস্থিত হৈছিলোঁ, যদিও যোৱাকালি মই ভালকৈ দৰ্শন নকৰিলোঁ, আৰু আজি খুব সোনকালে মই উঠি নিজৰ পৰম্পৰাগত বস্ত্ৰ ধুতি চুৰিয়া পিন্ধি বৰপেটা সত্ৰৰ গোটেইটো ভালকৈ এবাৰ ঘূৰিলোঁ। বৰপেটা সত্ৰৰ মেইন নামঘৰৰ ভিতৰত গৈ এটা সেৱা কৰিলোঁ। আপোনালোকে যদি কেতিয়াবা এনেই থাকে বা যদি কেতিয়াবা বৰপেটা ফালে আহে, তেনেহ'লে একবাৰ বৰপেটা সত্ৰ দৰ্শন কৰিব। বহু অসমৰ বহু দূৰৰ পৰা বহু দূৰৰ ঠাইৰ পৰা মানুহে গাড়ী ভাড়া কৰি তীৰ্থ ভ্ৰমণলৈ আহে, আৰু সেই তীৰ্থ ভ্ৰমণত আমাৰ বৰপেটা সত্ৰটো তেওঁলোকে ভ্ৰমণ কৰিবলৈ আহে। যিসকলে অহা নাই তেওঁলোকে এবাৰ আহিব বুলি অনুৰোধ কৰিলোঁ। কিন্তু এইখিনিতে এটা কথা মই কৈ থওঁ, ইয়াত আচলতে যিটো মেইন নামঘৰৰ ভিতৰত আচলতে মহিলাসকলৰ প্ৰৱেশ নিষেধ। মহিলাসকলৰ প্ৰৱেশ কিয় নিষেধ এই কথাটো হয়তো মই ভালকৈ নাজানো, তথাপিও কৈ থওঁ, যিটো মহিলাসকলৰ যিটো মাহেকীয়া চক্ৰ, সেই মাহেকীয়া চক্ৰৰ কিবা ৰীতি নীতি অনুসৰি চাগে তেওঁলোকক এই নামঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে। সন্মুখতে ধুনীয়াকৈ বগা কাগজত লিখা হৈ আছে যে নামঘৰৰ ভিতৰত, মেইন নামঘৰৰ ভিতৰত মহিলাসকলৰ প্ৰৱেশ নিষেধ। যিটো মেইন নামঘৰ আছে, মেইন নামঘৰটোৰ ভিতৰত আপোনালোকে জানি আচৰিত হ'ব, সেই মেইন নামঘৰটোৰ ভিতৰত দুটা বৃহৎ আকাৰৰ তুলসী গছৰ খুঁটা আছে। এডাল তুলসী গছ কিমান ডাঙৰ হ'ব পাৰে এটা অনুমান কৰক। আমাৰ ঘৰত তুলসী গছ, চবৰে ঘৰত থাকে তুলসী গছ আছে, কিন্তু তাৰ তুলনাত শ হাজাৰ গুণ ডাঙৰ দুটা খুঁটা আছে। আৰু সেই দুটা খুঁটা শ বছৰ আগতে বানত উটি নিজেই আহি পেলাই বোলে সেই বৰপেটা সত্ৰ পাইছিলহি। আৰু বৰ্তমান ককাসকল দেউতাসকল মানে ইয়াৰ যিসকল ভকত আছে বাপ বান্ধৱসকলে কোৱাৰ মতে আৰু দুটা খুঁটা আহিবলৈ বাকী আছে, মানে আৰু দুটা তুলসী গছৰ খুঁটা সেই বৰপেটা সত্ৰত আহিব। আৰু যেতিয়াই এই অঞ্চলত বানপানী হয়, তেতিয়া এই বৰপেটাৰ ৰাইজে তেওঁলোকৰ মনত দুখতকৈ তেখেতলোকৰ সুখ বেছি হয়, কিয়নো তেওঁলোকে ভাবে যে বানত চাগে সেই দুটা খুঁটা আকৌ উটি আহিব, কিন্তু বৰ্তমানলৈকে সেইটো সম্ভৱ হৈ উঠা নাই। হয়তো 200 বছৰ 300 বছৰ 500 বছৰ পিছতো চাগে সেই দুটা খুঁটা বানত উটি বৰপেটা সত্ৰলৈ আহিব। আৰু বৰপেটা সত্ৰলৈ অহা যদি সঠিক সময় যদি আপোনালোকে বিচাৰিছে, তেনেহ'লে একদম আপোনালোকৰ ভাল সময় হ'ব হোলী। এইবছৰৰ যেতিয়া 25 তাৰিখৰ পৰা যেতিয়া হোলী হ'ব, এইবছৰ বুলিয়ে নহয় প্ৰত্যেক বছৰে যেতিয়া হোলীৰ সময় হয়, সেই হোলী সময়ত বৰপেটা সত্ৰলৈ যদি আহে, তেনেহ'লে আপোনাৰ বৰপেটা সত্ৰলৈ অহাৰ যিটো আনন্দ, যিটো ফূৰ্তি, যিটো ভক্তিভাৱ, সেই ভক্তিভাৱ আপোনাৰ আৰু 10 গুণ 20 গুণ 100 গুণেই বাঢ়ি যাব। গতিকে বৰপেটা সত্ৰলৈ অহা সঠিক সময় হৈছে যে আপোনালোকে যদি পাৰে ভাদ মাহত আহক। যদি ভাদ মাহত সক্ষম নহয়, তেনেহ'লে আপোনালোকে হোলীৰ সময়ত আহক। আৰু যিহেতু বৰপেটা সত্ৰলৈ আহিবৰ কাৰণে ৰাস্তা ঘাট বা যান বাহনৰ কোনো সমস্যা নাই, গতিকে ইয়ালৈ আপোনালোকে আৰামছে আহিব পাৰে। একদম সময় উলিয়াই বৰপেটা সত্ৰলৈ এবাৰ আহি বৰপেটা সত্ৰ দৰ্শন কৰি যাব, আপোনালোকৰে মংগল হ'ব। জয় শ্ৰীৰাম, জয় অসম, ৰাধে ৰাধে।